मैं ভিতৰলৈ নাযাওঁ গা ধুই অহা নাই যে ঠাণ্ডাত যিহে আছিলে মৰ্নিং কোট গা ধোৱা হ'ল আৰু যিটোৰ ভয় আছিলে হেতুৱে হ'ল সো হে গাইস কি খবৰ আপোনালোকৰ সাগৰৰ ভালে আছে আপোনালোক সকলোকে তেজুৰ পৰা মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আপোনালোকে যদি মোৰ আগৰ ভিডিঅটো চাইছে তেন্তে জানেই চাগে কালি তেজুৰ এখন লজত আছিলো তেজুত আহিছিলো এতিয়া আমি গৈ আছো তেজুৰ পৰা নামচাই ৰাতিপুৱাৰ তেজু এইটো আগত ক্লক টাৱাৰ তেজুত বিশেষকে ইয়াত ৰাতি টাউনত থকা হ'ল ওলাই অহা হ'ল সিমানে ইয়াৰ পৰা বেলেগ ক'বা জেগালৈ ফুৰা নিচিনা ফুৰিবলৈ বা কিবা চাবলৈ যোৱা নিচিনা নহ'ল আৰু ভাত বা গধুৰ কিবা ভাত চাতটো খাব নাই নহ'লে এলাহ লাগে ৰাইডত সঁচাকৈ সদায় ৰাতি সাঁজটোৰ বাহিৰে মানে মই যিমান যি এক্সপিৰিয়েঞ্চ কৰিছোঁ ৰাতি সাঁজটোৰ বাহিৰে বাকীখিনি মানে যিমান যি খোৱা যায় পাতলা বস্তুৱে খাব লাগে তেতিয়া মানে গাটো একদম হালকা লাগি থাকে আৰু ৰাইডো ধুনীয়া হয় এলাহো নালাগে টোপনিও নধৰে আৰু আমাৰ তেজুত একো খোৱা নহ'ল ভাবিছোঁ নামচাইতে গৈ মেলি খামগৈ এতিয়া প্ৰথমটো ডেষ্টিনেশ্যন হৈছে নামচাইৰ গল্ডেন টেম্পল তাৰ আগত কিবা পালে খাই ল'ম আৰু আমি এতিয়া গৈ থাকোঁ যিসকলে চোৱা নাই গৈ চাই ল'ব লাষ্টৰ ভিডিঅ'টো লাষ্টৰ দুটা ভিডিঅ' আছে অৰুণাচল ট্ৰিপৰ এতিয়ালৈকে দিলোঁ এতিয়া আমি ডিগাৰুত ৰখিছোঁ ইয়াতে কিবা এটা খাই লওঁ চ' আমি এইখন হোটেলতে ৰখিছিলোঁ খাবলৈ মাছ আৰু ৰুটি লৈছোঁ এইফালে এইকেইটা মাছ ভজা সৰু মাছ 50 টকা লৈছে আৰু ৰুটি দাম সোধা নাই এতিয়ালৈকে নৰ্মেল কিবা দাম হ'ব লাগে আৰু ঠিক আছে আমি খাই লওঁ তাৰপিছত গল্ডেন পাগোৰা বা নামচাই বুলি ক'ব পাৰা নামচাই ফালে যাব লাগিব এই চাটনি এটা দিছিলে এই চাটনিটো খালি মজা লাগিছে তো গাইজ বৰ্তমান আমি চৌখাম পালোহি আৰু ইয়াত এখন হোটেলো আছে আগত এইখন আৰু এইফালে অলপ মাৰ্কেট অলপ আছিলে এইখন মাৰ্কেট মানে কিবা চব্জি নগা সেইখন ন ফ্লোটিং ৰেষ্টুৰেণ্টখন দনিকনা চনিকনা নেকি চ' ফাইনেলি আমি পাই গ'লোহি গল্ডেন পাগোৰা ৱেলকাম টু কংমুখাম গেটৰ মুখ পাইছোঁহি আৰু এই দুইফালে চব গাড়ী এইফালে আছে মই আগৰবাৰ আহিছিলোঁ ইয়াতকৈ বেছি ভিৰ আছিলে বাৰু এইফালে এইবিলাক দোকান চাহ তাহ কিবা হয় দুটা টিকেট ভিতৰত 20-40 এজনৰ 20 টকা পাৰ্কিঙৰ 10 টকা বাইকৰ আমি সোমাই মেলি অলপ বহি লৈছোঁ বহুত ভাগৰ লাগিছে মোৰতো 9 তাৰিখৰ পৰা ডেইলি ৰাইডেই অকল দিনটোত বহুত বাইক চলোৱা হৈছে আপোনালোকে গম পাইছে আগৰ ভিডিঅ'কেইটা যদি চাইছে আৰু 9 তাৰিখে চলাইছোঁ অকল 10 তাৰিখে গেপ পৰিছিলে আৰু ঘৰত আছিলোঁ ভাগৰ লাগিছে নাই পিটিখন ভাগৰ লাগিছে পুৰা নোৱাৰিছোঁ আৰু বহি দিছোঁ পুৰা ভিডিঅ' আজি কিমান কণ্টিনিউ কৰিব পাৰোঁ শেষলৈ কিমান কি নিব পাৰোঁ ঠিক নাই কাৰণ GoPro আইফোন দুটাতে চাৰ্জ নাই খতম চাৰ্জ মানে কম আছে আৰু GoProটো বহুত কম আছে আইফোনততো 7% আছে এইফালে এতিয়া আমি গল্ডেন পাগোৰাৰ ফালে গৈ আছোঁ মানে সোমাইতো আহিলে বাউণ্ডেৰীত কেতিয়াবাই চ' ওচৰলৈ গৈ আছোঁ এতিয়া ওচৰৰ পৰা আপোনালোকক ভালকৈ দেখুৱাম চ' এয়াই হৈছে গল্ডেন পাগোৰা চাই লওক আপোনালোকে আৰু মই বেছি কথা নকওঁ ইয়াত যিহেতু চাইলেণ্ট থাকিবলৈ অলৰেডি চাইনবৰ্ডত আছে ইমান ধুনীয়া গোলাপ ফুল আছে আৰু ৰ'ব বেলেগ চাওক বেলেগ কালাৰৰ অলপ বেলেগ কালাৰ মই ভিতৰলৈ নাযাওঁ গা ধুই অহা নাই যে ঠাণ্ডাত যিহে আছিলে মৰ্নিং কোট গা ধোৱা হ'ল আৰু যিটোৰ ভয় আছিলে সেইটোৱে হ'ল আইফোনৰ চাৰ্জ খতম পুৰা ডেড হৈ গ'ল মোবাইল এতিয়া GoProত অলপ আছে বাৰু যিমান যি পাৰোঁ ৰেকৰ্ড কৰিম ঘৰ পোৱালৈকে আৰু ভিডিঅ' বনাই শেষ হোৱাৰ আগতে যদি খতম হৈ যায় উপায়তো নাই ইয়াতে ফটো চটো ভালকৈ মাৰিবই নোৱাৰিলোঁ গল্ডেন পাগোৰাত আৰু পাৱাৰ বেংকৰ চাৰ্জো নাই খতম ডাম্বুকত গছৰ পৰা কমলা ছিগি নাখালোঁ বুলি মনটো বেয়া কৰি আছিলোঁ কিন্তু সেইটো মিছ কৰিলোঁ কি হ'ব অৰুণাচলৰ বগৰীকে খাই যাওঁ এইফালে ৰখিলোঁ পিটিকনে পটকলৈ দেখিলে গছজোপাত লাগি থকা এইজোপা গছজোপা নিমখ আছে আমাৰ লগত বেগত খাই লওঁ খাই মেলি এতিয়া গৈ থাকিম চ' গাইজ আমি ভালে কুশলে কষ্টই মষ্টই একদম ঠাণ্ডাত অকৰা হৈ মেলি পালোহি আৰু এতিয়া পিটিকণ্ড ঘৰতে আছোঁ অনিৰ্বাণ যি মোৰ লগত গৈছিলে যে আপোনালোক আগতেতো চিনাকি কৰাই দিছিলোঁৱে এতিয়া ইয়াত অলপ জুই সেকি লৈছোঁ আৰু 10-15 মিনিট তাৰপিছত ঘৰ যাব লাগিব ঘৰতো জুই ৰেডি হৈ আছে আৰু তো কেনেকুৱা কি পালে লাইক কমেণ্ট কৰি জনাই দিব আৰু নেক্সট ব্লগত লগ পাম বাই থেংক ইউ ধন্যবাদ